নমস্কাৰ বন্ধুসকল, আপুনি এটা কথা মন কৰিছেনে? বহু সময়ত যেতিয়া আপুনি সন্ধিয়া ক'ৰবাত বহি থাকে, আপুনি হয়তো লক্ষ্য কৰিছে যে মহবোৰ আপোনাৰ মূৰৰ ওপৰত ঘূৰিবলৈ আৰম্ভ কৰে। আপুনি কেতিয়াবা ভাবিছেনে যে তেজ চুই থকা মহবোৰ আপোনাৰ মূৰৰ ওপৰত কিয় ঘূৰি থাকে? গ্ৰীষ্ম আৰু বৰষুণৰ দিনত মহৰ পৰিমাণ বৃদ্ধি হয়। মহৰ কামোৰৰ ফলত বহুতো বিপদজনক ৰোগৰ জন্ম হয়। মহৰ কামোৰৰ ফলত যেনে ৰোগ, ডেংগু, মেলেৰিয়া আৰু চিকুনগুনিয়াৰ দৰে মাৰাত্মক ৰোগ হ'ব পাৰে। বিজ্ঞানে কৈছে যে মূৰৰ ওপৰত ঘূৰি থকা সকলো মহে মানুহক নাকামোৰে। মতা আৰু মাইকী দুয়োটা মহ মানুহৰ মূৰৰ ওপৰত ঘূৰি থাকে। কিন্তু মানুহৰ তেজ কেৱল মাইকী মহেহে শোষণ কৰে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হয় যে যদি মতা মহে নাকামোৰে তেন্তে তেওঁলোক মানুহৰ মূৰৰ ওপৰত কিয় ঘূৰি থাকে? ইয়াৰ কাৰণটো হৈছে মানৱ শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ মুকলি হয়। এক গৱেষণা অনুসৰি এই মহ এই গেছৰ প্ৰতি আকৰ্ষিত হয়। কাৰ্বন ডাই অক্সাইডৰ ফলত মহবোৰ 10 মিটাৰ দূৰত্বৰ পৰা মানুহৰ চাৰিওফালে ঘূৰি থাকে। প্ৰকৃততে মহবোৰে কাৰ্বন ডাই অক্সাইডৰ গোন্ধ ভাল পায়। কাৰ্বন ডাই অক্সাইডৰ উপৰিও মহবোৰে মানুহৰ ঘামৰ গোন্ধ ভাল পায়। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাব নাপাহৰিব। ধন্যবাদ।